নমস্কাৰ মই দীপ কবলগীয়া লৈ স্বাগতম জনাইছো আৰু লগতে মই এইটো ভিডিঅ'ত আপোনালোকক মোৰ বিৰাট দুখ লাগিছে কাৰণ আমাৰ যিমান এইটো দেখি আহিছো যে যিমান ভাল বনালে বেয়া আৰু সঁচাকৈ সোশ্যাল মিডিয়াটোৰে হ'ল নেকি আমাৰ ফিল্ম জগতখনক যে বেয়া বস্তুতহে মানে সাপোৰ্ট কৰে মই এইটোৰ কাৰণে কৈছো যিমানখিনি সোশ্যাল মিডিয়াত আজিলৈকে মই দেখি আছো ভাল বস্তুখিনি শ্বেয়াৰ বহুত কম হয় ঠিক তেনেকে বেয়া বস্তু যদি কিবা এটা লগে লগে দিয়ে সেইটো ঘৰৰে হওক আনৰে হওক এইটো কিবা এটা ওলাইছে লগে লগে শ্বেয়াৰ কৰে মানে এইটো ভাইৰেল মই বাস্তৱ ক্ষেত্ৰত দেখি থকা সময়ত এনেকুৱা এটা পৰিৱেশ হৈছে তো এইটোৰ কাৰণে এই ভিডিঅ'টো শ্বেয়াৰ কৰক অসমীয়াক বচাওক অসমীয়া ফিল্ম মানে কি আমি নিজে এখন অসমীয়া ফিল্ম বনাইছে হিমাংশু দাই এই ফিল্মখনত তেখেতৰ ফ্লপ হোৱা নাই ফিল্ম আজি তেখেতে যিটো ভিডিঅ'ৰ জৰিয়তে ৰাতিপুৱাই জনাইছে আমাৰ সকলোৱে আপোনালোকে চাইছেনে চোৱা নাই মই জনা নাই কিন্তু মই ভিডিঅ'টো এই কাৰণে আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কাৰণ মোৰ বেয়া লাগিছে এনেকৈ তাত দিয়া 200টা কমেন্টৰ মানুহখিনিৰো বেয়া লাগিছে তেখেতৰ আঘাত পাইছে যে এই ফিল্মখন সম্পূৰ্ণভাৱে যিগতিকে আমি চাইছো মই প্ৰথম দিনে চাইছো যিগতিকে মই ক'ব পাৰিছো মই ভিডিঅ' ইমান দিনে বনোৱা নাছিল লগতে কালেকশ্যনৰ কথাও কম মই ফিল্মখনৰ কিমান হৈছে এতিয়ালৈকে কিন্তু বৰ্তমান সময়ত যিটো পৰিস্থিতি দেখিছো অসমীয়া ফিল্মৰ ক্ষেত্ৰত কেতিয়াবাহে বছৰত এখন ফিল্ম হিট হৈ যায় ছুপাৰ হিট হৈ যায় তাৰ বাকি এখন ফিল্ম বেক টু বেক ফ্লপ সব যিমান কষ্টৰ পিছতো বিদুৰ ভাই ফিল্মখনে কিমান এটা ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে ভাল লাগিছে কাৰণ বহু দিনৰ পিছত ৰঘুপতিৰ পিছত এনেকুৱা এখন ফিল্ম আহিছিল সেইখন ফিল্ম হিট হৈছে মানুহে এইটো বস্তু লৈছে নেকি মগজুত যে মাথাত যে জয় হনুমান ফিল্মখন কিবা ধৰ্মত জয় হনুমান নাম লৈ বনাইছে আমি এছাম ধৰ্মৰ মানুহে আমি নাচাওঁ কিয় চাম জয় হনুমান নাম লৈছে তো এই সকলো মই কৈছো বহুত ইছলাম ধৰ্মীয় মানুহে চাইছে ফিল্মখন সাপোৰ্ট কৰিছে বৰ্তমান সাপোৰ্ট কৰিবলৈ দেখিব পাইছো যে এই ফিল্মখন তেখেতসকলে কমেন্ট দিছে হিমাংশু দাক আহি বহুত ভাল হৈছে কাৰণ তেখেতসকলে চাইছে সকলো ইছলাম ধৰ্মীক মই নকওঁ কাৰণ আমাৰ বহুত হিন্দু ধৰ্মৰ মানুহে এনেকৈ ভাবিছে যে এই ফিল্মখন কি জয় হনুমান কি মানে কিবা এটা ফালতু কিবা কাৰ্টুন টাইপ হ'ব নেকি তেনেকৈ একো নাই আমাৰ সমাজত ঘটি থকা চৰিত্ৰ এটা হিমাংশু দাই ইমান ধুনীয়াকৈ ৰচিছে যে সেই চৰিত্ৰটো যদি আপোনালোকে সোমাই যায় নিশ্চয় এনেকুৱা এটা হৈ আছে নেকি চাবলগীয়া ফিল্মখনৰ ভিতৰত মই ফিল্মখনৰ বিষয়ে এইটো কাৰণে নকওঁ এতিয়াও সময় আছে তেখেতক বচাওক হিমাংশু প্ৰসাদক বচালেহে অন্য যি দুই এজন আছে সেই দুজনে সাহস পাব ইনস্পায়াৰ হৈ তেতিয়া অসমৰ কাৰণে কাম কৰিব অসমৰ কাৰণে কাম তেতিয়াহে কৰিব পাৰিব যদি এনেকুৱা এখন চক হিমাংশুদাৰ জয় হনুমান ফিল্মখনত যদি কিবা হনুমান নামটো লৈ আপোনালোকে ফিল্ম জগতত চিনেমা হলত অহা নাই তেতিয়াহ'লে বহুত ভুল কৰি আছে মোৰ দুখ লাগাই আজি ভিডিঅ'টো এই ভিডিঅ'টো লৈছোঁ মই তেতিয়াহে ভিডিঅ' এটা এনেকৈ লৈ আহোঁ যিটো বস্তু মোক আঘাত কৰে আৰু সেইটো ক্ষেত্ৰত আপোনালোকক কিমান আঘাত কৰে মই নাজানো তাৰে ভিতৰত মই পেইন পইণ্ট এটা কথা কৈ দিছোঁ আপোনালোকক এইটো খুব উল্লেখযোগ্য মানে এইটো খুব মানে কি বুলি কওঁ ইম্পৰ্টেণ্ট পইণ্ট হিমাংশু দা হওক বা এ টু জেড ডাইৰেক্টৰ হওক অসমীয়া ফিল্ম যোনে বনায় অলপ যদি টকা খৰচ কৰি বাজেটৰ ফিল্ম এখন বনায় এইখন ফিল্ম আমি চোৱাটো খুব ইম্পৰ্টেণ্ট হয় কাৰণ তেখেতৰ কষ্ট জড়িত হৈছে প্ৰচাৰ কৰোঁতে কিমান টকা পইচা যায় সেইটো নকওঁৱে তেখেতৰ বহুত কষ্ট জড়িত হৈ থাকে এখন ফিল্ম বনোৱালে কিমান অলৰেডি আমি গম পোৱা হিচাপত হিমাংশু দাই এইখন মুভিত অলৰেডি 1,40,00,000 টকা খৰচ কৰি দিছে তাৰ ওপৰতো হ'ব পাৰে তাৰ পিছৰ সময়ছোৱাত মই গম পোৱা সময়খিনিত তেখেতে ইমান টকা খৰচ কৰি এই মুভিখন বনাইছে তাৰ পিছতো যদি আমি ৰেছপন্স নিদিওঁ আমি যদি অসমীয়া হিচাপে নাযাওঁ ঠিক আছে পূজা গৈছে মানুহৰ অভাৱ দুৰ্গা পূজা লক্ষ্মী পূজা চিৰিয়েলি গ'ল সেইটো জানো কিন্তু মানুহে যদি চাওঁ বুলি বিচাৰে অসমীয়া যদি জাতিটোক মানে এনেকুৱা ফিল্ম আহক আৰু উৎসৱক যদি বিচাৰে এতিয়াও 200 টকা 150 টকা ডাঙৰ বস্তু নহয় এইটো চাব পাৰে ঠিক তেনেকৈ যদি এই সময়ত যদি ব্লকবাষ্টাৰ মুভি যদি কৈ মানুহে যদি এনেকুৱা কৈ দিয়ে যে এখন বিৰাট সাউথৰ ব্লকবাষ্টাৰ আছে যাব লাগিব তেতিয়া কিন্তু মানুহখিনি যায় কিন্তু এনেকৈ ক'ব এতিয়া জয় হনুমান কি জয় হনুমান আছে নাচাওঁ এইটো কি নাম সেই ভুলটো আপোনালোকে এৰক মই বেছি দীঘলীয়া কৰি কথাখিনি নিনিওঁ কাৰণ মানুহে আজিৰ যুগত এইটো বস্তু দেখি আহিছোঁ মানুহে ভাল কথা একদম নুশুনে প্ৰথম কথা মোৰ ভিডিঅ'বিলাকত মই কিছুমান ভাল কথা বুলি নকওঁ মই যি ভাল কথাই কওঁ সেইটো নহয় কিন্তু মই এটা সঁচা কথা আপোনালোকৰ মাজলৈ লৈ আহোঁ ফিল্ম জগতে হওক বা খেলৰ জগতৰ জৰিয়তে মই ভিডিঅ'বিলাক দিওঁ গতিকে এই কথাবিলাকত এইবিলাক সোমাই আছে যে তাত এটা অসমীয়া সোমাই আছে আমাৰ এইটো নহয় যে অসমখনত থকা কোনোবাই খান লিখিছে কোনোবাই ইছলাম লিখিছে কোনোবাই শৰ্মা লিখিছে কোনোবাই কলিতা লিখিছে কোনোবাই দাস লিখিছে যিয়ে থাকক প্ৰত্যেকজনে অসমৰ আছে অসমীয়া হয় আমি তাত বড়ো থাকিব পাৰে ৰাভা থাকিব পাৰে তাত সিদ্ধাৰ্থ বড়োৱে ইমান ধুনীয়া নতুন এজন এক্টৰ ৰূপে জয় হনুমানত অভিনয় কৰিছে মুখ্য ৰোলত অভিনয় কৰিছে খুব ভাল হৈছে ইণ্টাৰেষ্টিং বড়ো ল'ৰা এজন আগবাঢ়ি আহিছে আমাৰ অসমীয়া ফিল্ম উদ্যোগত এনেকুৱা এটা কৰিছে যে তেওঁ অসমীয়া আগবঢ়াই লৈ যাব
তেওঁ বড়ো জনগোষ্ঠীৰ তেওঁক মানুহে হাঁহিব নেকি যে তেওঁ বড়ো জনগোষ্ঠী অসমীয়া ফিল্ম নাচাওক যদি সেনেকুৱা মাথাত এতিয়াও লৈ আছে যে বড়ো ল'ৰা অভিনয় কৰিছে কিবা লৈছে আমি কিয় চাম প্লিজ মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক তেনেকুৱা মাথাত নানিব অসমৰ কাৰণে কাম কৰিছে তাত থকা ইছলাম মানুহখিনি কাম কৰিছে জয় হনুমানত ইছলাম মানুহ সোমাই আছে জয় হনুমানত হিন্দু মানুহ সোমাই আছে জয় হনুমানত আমাৰ বিভিন্ন জনগোষ্ঠী সোমাই আছে মই যেতিয়া ফিল্ম চাবলৈ হলত গৈছিলোঁ তাত মই যদিও মই ডাইৰেক্টৰৰ লগত ফিল্মখন চাব মই সুবিধা পোৱা নাই কিন্তু মই অভিনেতা হিচাপে বিভিন্ন অভিনেতাজন তাত আছিলে এই ফিল্মখনত জড়িত তেখেতসকলে মোক যিখিনি কথা দাঙি ধৰিছে ভাল লাগিছিল কাৰণ সেই সময়ত অসমীয়া ফিল্মখনে ইমান কষ্ট কৰি তেখেতসকলে বনাইছিল এইটো কথা মই দীঘলীয়া হৈ যাব বেছি ক'ব গ'লে কিন্তু ইয়াত মই এটা কথা ক'ব বিচাৰোঁ ফিল্মখনৰ দুখ লাগিছে ৰাতিপুৱা যিটো হিমাংশু দাই কথা জনাইছে কাৰণ এনেকুৱা নকৰিব যিমানখিনি পাৰে ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰক চাওক আহক হলত উৎসাহ যোগাওক নেক্সট আমাৰ সুব্ৰতহঁতে নেক্সট লেভেল ফিল্ম কৰে এইখন নেক্সট লেভেল হৈছে মই অলৰেডি কৈ দিছোঁ আপোনাক এই ফিল্মখন বহুত ধুনীয়া হৈছে যদি চোৱা নাই আপোনালোকে মিছ কৰিব চাওক হলত আহক এই ফিল্মখনত আমাৰ সম্পূৰ্ণভাৱে ৰেপ কেছ আমাৰ এনকাউণ্টাৰ পলিটিক্স এটা সাঙুৰ খাই যাব এটা চেপ্টাৰ এই ফিল্মখনত কোনো ধৰণৰ আপোনালোকে বৰিং নাপায় মই ইয়াত এনেকুৱা কাৰণে কোৱা নাই যে হিমাংশু দাই মোক কিবা ক'ব দিছে সেইটো কাৰণে কোৱা নাই এজন অসমীয়া হিচাপে প্ৰকৃত অসমীয়া হিচাপে মই ভিডিঅ'টো লৈ আহিছোঁ মোৰ কিছুমান মোৰ হেঁচা মাৰি ধৰে মোৰ বুকত কাৰণ এইটো কাৰণে ধৰে যদি ঠিক আছে জুবিনদাৰ ফিল্মখন চিকাৰখন মই কৈয়ে দিছোঁ ইমান এটা ভাল হোৱা নাই অভিনয়ত জুবিনদাৰো ভাল হোৱা নাই বা তেনেকুৱা ষ্টৰি সম্পূৰ্ণভাৱে মানুহবিলাকে ভাল পোৱা নাই চাব সিমান যোৱা নাই কিন্তু জুবিনদাহঁতৰ ঠাইত যেনেকৈ অহাৰ লগে লগে পূৰা বেক টু বেক টিকেট বুকিং অনলাইন কৰি যেনেকৈ প্ৰথম দুদিনতে কালেকশ্যন পূৰা যিখিনি টকা সিহঁতে কৰে আধা টকা উঠি যায় ঠিক তেনেকৈ এইখন মুভি দেখিব পোৱা নাই তেনেকৈ কোনো ধৰণৰ মানুহে ফাৰ্ষ্ট ডে ছেকেণ্ড ডে টিকেট লোৱা নাই কিন্তু পিছৰ সময়খিনিত লাহে লাহে বাঢ়ি আছে মই এইটোৱে ক'ব বিচাৰিছোঁ এইখন মুভিটো বাঢ়িব ভিডিঅ'ৰ ভিতৰত তেনেকৈ দেখিব পোৱা নাছিলোঁ প্ৰথম দুদিন কিন্তু লাহে লাহে বাঢ়িছে কিন্তু মানুহে এইটো নাভাবিব যে ফিল্মখন বেয়া হৈছে মানুহ যোৱা নাই ফিল্মখন মই কৈছোঁ এবাৰ চাওক ভাল হৈছে আৰু বহুত শিকিবলগীয়া বস্তু আছে ফিল্মখনত পাছৱৰ্ড এটাৰে আৰম্ভ কৰিছে আৰু সেই পাছৱৰ্ডটোৰে ফিল্মখনৰ শেষ কৰিছে খুব ইণ্টাৰেষ্টিং এটা তাত বহুত হাঁহি ধেমালি আছে তাত বহুত আৱেগ জড়িত হৈছে তাত বিভিন্ন ধৰণৰ নাৰীক কেনেকৈ সুৰক্ষা দিয়াৰ নাৰীৰ কথা যদি ক'ব যে নাৰীক কেনেকৈ ৰেপ কেছ কৰে তাত সোমাই আছে সেই ৰেপ কেছত নাৰী কেনেকুৱা আমাৰ পৃথিৱীত আমাৰ অসমৰ কথা কৈছোঁ পৃথিৱী বুলি ক'লে মোৰ মুখেৰে হ'লে বেয়া লাগিব আমাৰ অসমতে যিবিলাক কেছ হৈ আছে তো কেনেকুৱা মানুহে কেনেকুৱা পলিটিক্সৰ দ্বাৰা ল'ৰা এজন ফাঁচিছে তাত চবখিনি সোমাই আছে গতিকে দীঘলীয়া নকৰোঁ বুলি কোৱাৰ পিছতো দীঘলীয়া হ'ল ফিল্মখনৰ কালেকশ্যনৰ কথা ক'বলৈ মই গৈছোঁ ফিল্মখন প্ৰথম দুদিনত ভাল এটা কালেকশ্যন দেখুৱাই যি গতিকে পেন ইণ্ডিয়াত ৰিলিজ কৰিছে ফিল্মখন তো এইটো ক্ষেত্ৰত বৰ্তমান সময়ত 60 লাখ প্লাছ হ'বলৈ ধৰিছে আজি 4 দিন গতিকে কণ্টিনিউছ ৰানিং হৈ আছে আৰু নেক্সট আহিবলগীয়া দিনকেইটাত চাবলগীয়া গতিকে এই বিষয়ত মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ ফিল্মখন চাওক আৰু নেক্সট আপডেট নিশ্চয় আহি আছে মই আপোনালোকক জনাম লগতে হিমাংশু দাই জাষ্ট ৰাতিপুৱা কি ভিডিঅ' দিছে আপোনালোকে হিমাংশু দাৰ ইনষ্টাত হওক বা ফেচবুক চাই লওক গম পাব বেয়া লাগিছে তেখেতৰ মোৰ বেয়া লগা ভিডিঅ'টো লৈ আহিছোঁ গতিকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কি ক'ম আৰু ধন্যবাদ আপোনালোকক জয় অসম